জোনাই মুৰকংচেলেক জনজাতি উন্নয়ন খণ্ডটো অসম চৰকাৰৰ দ্বাৰা আয়োজিত গৃহ প্ৰৱেশ কাৰ্যসূচী পালন প্ৰায় ৫,০৩৮টা প্ৰধানমন্ত্ৰী মন্ত্ৰী আৱাস যোজনাৰ গৃহ মুকলি উক্ত অনুষ্ঠানত জোনাই সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা মুৰকংচেলেক জনজাতি উন্নয়ন খণ্ডৰ বিষয়া চন্দ্ৰমা দাস জোনাই গাঁও পঞ্চায়তৰ সচিব মইনা পেগু সন্মিলিত গণশক্তি অসম দলৰ জোনাই জিলা শক্তিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক কমলা শৰ্মা নৱনিৰ্বাচিত জোনাই গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আদিত্য বড়ো উপস্থিত থাকে। নজিগাৰ আজি আমি আপোনাৰ ঘৰ গৃহ প্ৰৱেশ কৰোৱা এটা শুভ উদ্বোধন কৰিবলৈ আহিছোঁ। অসম চৰকাৰৰ নিৰ্দেশ মিঠাই টোপোলা এটা দিম আপোনাক। ধন্যবাদ। অসম চৰকাৰৰ দ্বাৰা আয়োজিত আজি এই গৃহ প্ৰৱেশত আমি আমাৰ মুৰকংচেলেক উন্নয়ন খণ্ডৰ তৰফৰ পৰা আমি যোৱা জানুৱাৰী 2025ৰ পৰা আমাৰ ঘৰ কমপ্লিট আজিলৈ ৫,০৩৮টা ঘৰ আমাৰ কমপ্লিট হৈছে আৰু এই ৫,০৩৮টা ঘৰৰ আজি গৃহ প্ৰৱেশৰ কাৰণে অসম চৰকাৰৰ দ্বাৰা আমাৰ আয়োজিত এই গৃহ প্ৰৱেশত আমি প্ৰতি ঘৰ হিতাধিকাৰী ঘৰলৈ আমি গৈ মিঠাই বিতৰণ কৰা হৈছে আৰু লগতে আজিৰ এই আয়োজনত গৃহ প্ৰৱেশত আমাৰ প্ৰথম আমাৰ ১ বজাৰ পৰা লাইভ ষ্ট্ৰীমিং হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশত এনেধৰণৰ অনুষ্ঠানবোৰ হৈ থকাৰ কাৰণে প্ৰতিজন আমাৰ গাঁৱৰ হিতাধিকাৰীৰ ওচৰলৈ অফিচাৰসকল আহিবলগীয়া হৈছে আৰু তেখেতসকলৰ লগত আমি সমন্বয় ৰাখি আমাৰ প্ৰত্যেকৰে মাজত এটা ভাল সমন্বয় গঢ়ি উঠিছে। আমাৰ মাজত CDC ছাৰ আহিছে, আকৌ আমাৰ বিভিন্ন অফিচাৰ আমি বিভিন্ন পঞ্চায়তত পঠোৱা হৈছে। গতিকে আমি সকলোৱে অনুভৱ কৰিছোঁ যে ইয়াৰ দ্বাৰা প্ৰত্যেকজন হিতাধিকাৰীয়ে ভৱিষ্যতৰ ঘৰটোৰ কাৰণে নিজৰ বাসস্থানটো সুৰক্ষিত হৈছে আৰু এই সুৰক্ষিত ঘৰটো বনোৱাৰ স্বাৰ্থত হিতাধিকাৰীসকললৈ অসম চৰকাৰৰ পৰা আজি এই মিঠাইটো তেখেতসকলৰ কাৰণে আগবঢ়োৱা হৈছে। আজি সৰ্বমুঠ কিমানটা ঘৰ মুকলি কৰা হৈছে জনাই? আজি আমাৰ যোৱা জানুৱাৰীৰ পৰা যিখিনি ঘৰ আমাৰ সম্পূৰ্ণ কৰা হৈছে মোৰ ৫,০৩৮টা ঘৰ মোৰ মুৰকংচেলেক উন্নয়ন খণ্ডৰ পৰা পোৱা হৈছিলে আৰু সেইখিনি আমি আজি গৃহ প্ৰৱেশ কৰা হৈছে।